নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উন্নতি ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া বেটি লৈ বুলি ফটকা আনিবলৈ বজাৰলৈ ওলাই আহিছোঁ। জুবিন দাৰ কাৰণেতো এবাৰ ফটকা ফুটাবলৈ দেৱালী মানিবলৈ মন যোৱা নাছিলে, কি কৰিব উপায় নাই, ছোৱালীয়ে নামানে, তাইৰ সেইকাৰণে ফটকা কেইটামান আনি দিওঁ বুলি এয়া বজাৰলৈ আহিলোঁ। আজি ইমান ভিৰ বজাৰত, এয়া তাই আকৌ মনটো ভাল লাগিবলৈ যি ফটকা লাগে তাকে লৈ দিওঁ বুলি আহিলোঁ আৰু। এয়া বাপেক যে আগে গৈ আছে, মই পাছে পাছে গৈ আছোঁ। আমি ফটকা ল'বলৈ বুলি কেটলা মাৰ্কেটলৈ আহিলোঁ, ডিব্ৰুগড় কেটলা মাৰ্কেট। ইয়াত সকলোবোৰ বস্তু হ'লচেল ৰেটত দিয়ে, নহ'লেতো বাহিৰত ইমান ফটকা দাম, তাত অকণমান কমত পোৱা যায় আৰু। ফুলজাৰি, চকৰি, তাৰপিছত কলগছ, পপ কিটকাট আৰু জলকীয়া ফটকা আৰু এইফালে আলু বম ল'লোঁ। এইফালে আকৌ মম চাইছোঁ, মম ল'লোঁ, ফুল লগা মম। এয়া মমখিনি ইমান ধুনীয়া ধুনীয়া দেখিছেনে। তাৰপিছত আকৌ এইফালে হোটেলত সোমালোঁ চাহ খাওঁ বুলি। এয়া বেটিয়ে কাজু বৰফি লৈছে। ওলাই গ'লে চাহ একাপ খাই আহিব নাপালে মনটো ভালেই নালাগে। এয়া আজি চাহকে খাই আহিলোঁ আৰু বেলেগ নাখালোঁ একো।